এইটো মোৰ সময় একদম পুৰা হেৰি সহায় কৰি দিয়া নিব আহি আছে তাই সকলোলৈকে মই মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰেচিপি লৈ অহা নাই, আজি বেলেগ এফালে যাম। আমাক ভাত খোৱাকৈ মাতিছে, ইয়াৰে অসমীয়া হয় মানুহ বৌহঁতৰ ঘৰলৈ, বৌ হয় আমাৰ ছাৰৰ একে ষ্টাফৰ হয়, তালৈ মাতিছে ভাত খাবলৈ, তালৈ যাব লৈছোঁ। এতিয়া এইটো তলাটো মাৰা, তলাটো লগোৱা আকৌ। তাৰপিছতে তালৈ যাম বুলি ভাবিছোঁ, তাকে এতিয়া আপোনালোককো লগতো অকণমান দেখাওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো, তাত অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম, কিনো খুৱাই কিনো হয় তাত দেখাবলৈ অলপ চেষ্টা কৰিম। ব'লক এতিয়া গৈ থাকোঁ। যাম বুলি ওলাই আহিছোঁ। এইটো মোৰ সময় একদম পুৰা হেৰি চাওক, ইমান মৰম লগা নহয়। মংগল বাই 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 बाय बाय खाना खाता है नहीं खाता इमान मरम लगाए दो खाना खाता है जाएगा हम लोग का साथ जाएगा नहीं सब बंद है देवबार जे ভাল হ'ব নেকি এটা নিব লাগিব আনাৰসো আছে যাওঁতে ঘূৰি যাওঁতে লৈ যাম চব্জি আমাৰ মেডিকেল অকণমান শ্ল' কৰি দিবা মেডিকেলখন দেখাই দিম এইখন হস্পিটেল হয় এই পূৰা হেৰি আছে দেখাই নাপায় এইখন ডাঙৰখন এইখনে হস্পিটেল ইমান ডাঙৰ হস্পিটেল আহি আছে মই আজি ব্লগ বনাইছোঁ দেখাই দিছোঁ হাই কৰি দিয়া নিব আহি আছে তাই গৈ আছোঁ আমি বনাইছোঁ আজি মই ইউটিউবত দিবলৈ ব্লগ এটা বনাইছোঁ বৌহঁতৰ ঘৰত পাই গ'লোঁ ন আহি পিনে বৌহঁত ঠিকেই আছে ন এইটো বাথৰুম না ঠিকেই দেখিছোঁ ছাৰে একদম পূৰা চাহ খাইছে বৌয়ে কি ধুনীয়াকৈ চাহকাপ বনাই দিছে কালাৰটো ইমান কিবা কিবি বনালে এইপিনে মাছ এইপিনে পটল ফ্ৰাই আকৌ এইটো কি ভাজি আকৌ মাছৰ তিতা আকৌ আমৰ আচাৰ খোৱা হয় আৰু এইটো মালিক আছে এইপিনে বৌয়ে দি আছে আমি আৰু এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ দেই আহি গ'লোঁ এইটো বৌহঁতৰ ঘৰৰ পৰা ভাত চাত খাই কিনে আহি গ'লোঁ মানে সেয়া ভিডিঅ' কৰা নহ'ল আৰু বহুত টাইম থাকিলোঁ তাতে থাকি মেলি আহি গ'লোঁ আৰু তাৰপিছতে আৰু ভিডিঅ' কৰা নহ'লে নহৈ পিনে আজি ৰাতিকৈ ভাবিছোঁ ৰুটিকে বনাম প্ৰায় ৰুটিয়ে খোৱা হয় ৰাতি আমাৰ সেয়েহে এতিয়া ৰুটিৰ লগতে বোলো মটৰৰ ঘুগুনি অলপ বনাই দিওঁ সেই বুলি ভাবি পিনে এতিয়া মটৰৰ ঘুগুনি বনাম বুলি ভাবিছোঁ সেইটো কাৰণে মটৰকেইটা ইয়াত মই থৈ দিছিলোঁ এতিয়া এইখিনি হৈছে এতিয়া মই কেনেকৈনো ঘুগুনি বনাওঁ ঘুগুনিটো চবেই বনাবলৈ জানেই হয় নাই তথাপিতো মানে মই ভাবিছোঁ দেখাওঁ আপোনালোকৰ লগতো মইনো কেনেকৈ বনাওঁনো ঘুগুনি ন সেনেকৈ সেইটোকে আপোনালোকৰ লগত অকণমান দেখাওঁ বুলি ভাবিছোঁ চাই থাকক ভিডিঅ'টো এতিয়া মই ইয়াতে মটৰ দিছোঁ আলু দুটা দিছোঁ ডাঙৰ ডাঙৰকৈ মই হেৰি কৰি দিছোঁ এইখিনি মই ইয়াতে কুকাৰটোত মই এইখিনি বইল কৰি ল'ম ইয়াতে মই এতিয়া দিম অলপ গৰম পানী ঠাণ্ডা পানী দিলেও হয় কিন্তু মই গৰম পানী দি দিছোঁ নিজৰ ইচ্ছা মই এতিয়া এইখিনি পানী দি মটৰখিনি মই এতিয়া বইল কৰি ল'ম ইয়াতে মই এতিয়া নিমখো দিম ইয়াতে মই এতিয়া অলপ নিমখো দি দিম মই নিমখ দি দিছোঁ দি দিছোঁ গানখন লগাই দিম ঢাকনখন লগাই এতিয়া মই পাতি দিম গেছত পাতি দিম মই
কুকাৰটো পাতি দিলোঁ গেছত তাৰ হৈ থাকিব এয়া আদা নহৰু লৈছোঁ তাৰপিছত খুদনাত খুন্দি লৈছোঁ পিঁয়াজ লৈছোঁ এটা ডাঙৰ সৰু সৰুকৈ কাটি লৈছোঁ ইয়াত লৈছোঁ ধনিয়া আধা চামুচ লৈছোঁ জিৰা লৈছোঁ 1 চামুচ আৰু ইয়াত লৈছোঁ গোটা চফ আৰু জিৰা লৈছোঁ গোটা জিৰা লৈছোঁ আৰু ইয়াত লৈছোঁ জলকীয়া 4টা ইমানেই লৈছোঁ মই বেছি ইনো মছলা ইউজ নকৰোঁৱেই এইখিনি লৈছোঁ মই বেছি মছলা মই ব্যৱহাৰ নকৰোঁৱেই এইখিনি বস্তু মই এইটো এতিয়া এইখিনিয়েদি কেনেকৈ বনাওঁ ন আপোনালোকে চাই থাকক দেখিছে নহয় মটৰ হৈ গৈছে এতিয়া মই এইখিনিত 5টা চিটি মাৰি ল'লোঁ 5টা চিটি মৰাৰ পিছত এই মটৰ সিজি গ'ল এতিয়া মই এইখিনি কেনেকৈ বনাওঁ বাকীখিনি আপোনালোকে চাই থাকক ভিডিঅ'টো মই কেৰাহীখন পাতি দিলোঁ কেৰাহী পাতি দিছোঁ এতিয়া কেৰাহীখন গৰম হৈ যাব ইয়াতে মই এতিয়া তেল দিম তেল দি দিছোঁ তেলখিনি গৰম হ'বলৈ দিম মই এতিয়া গৰম হৈ গ'ল তাতে এতিয়া ইয়াতে মই দি দিম এয়া গোটা জিৰাখিনি গোটা জিৰা আৰু হেৰি চফ দি দিম তেল গৰম হৈ গৈছে দেখিছেনে এইখিনি এতিয়া মই ইয়াতে দি দিম পিঁয়াজ লগে লগে দি দিছোঁ তেলখিনি বেছি গৰম হৈ গ'ল যে সেইটো কাৰণে মানে হেৰি জিৰা আৰু চফখিনি হেৰি হৈ গ'লে খাবলৈ বেয়া লাগিব বেছিকৈ জ্বলি গ'লে খাবলৈ বেয়া লাগিব এইখিনি মই এতিয়া ভাজি ল'ম তাতে মই এতিয়া দি দিম শুকান জলকীয়া 4টাও দি দিছোঁ সেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা পৰালৈকে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম এইখিনি এতিয়া ৰঙচুৱা হৈ গৈছে ৰঙচুৱা হৈ গৈছে এতিয়া ইয়াতে মই দি দিম আদা নহৰুখিনি আদা নহৰুখিনি দি দিছোঁ আদা নহৰুখিনি মই এতিয়া ভাজি ল'ম কেঁচা গন্ধটো যোৱালৈকে আদা নহৰুখিনিও এতিয়া ভজা হৈ গ'ল ইয়াতে মই দি দিছোঁ জিৰা 1 চামুচ আৰু ধনিয়া দি দিছোঁ তাতে দি দিছোঁ হালধি আৰু বেলেগ একো নিদিওঁ এইখিনি এনেকৈ মই ধুনীয়াকৈ আকৌ ভাজি ল'ম ৰচুন আৰু জিৰা ধনিয়া মই একদম চিম্পুলকৈ বনাওঁ বেছি ইমান মছলা বা বেলেগ বস্তু ব্যৱহাৰ নকৰোঁ মই এতিয়া ইয়াতে মই বইল কৰি মটৰ আৰু আলুখিনি দি দিম এতিয়া মই ইয়াতে ইয়াতে ঢাকি দিছোঁ এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিলোঁ আৰু মই এতিয়া আলুখিনি ভাঙি দিম এনেকৈ বনাই খাই চাবচোন যদি নাই খোৱা একদম সহজতে বহুত ভাল লাগে মানে আলুখিনি মই ভাঙি দিম এতিয়া হেতাখনেদি মই আলুখিনি এতিয়া ভাঙি দিম কিয়নো আলুখিনি ভাঙি দিলেহে মানে এতিয়া অকণমান জোলখিনি ডাঠ হ'ব আলুখিনি ভাঙি দিম ভাঙি দিছোঁ ইয়াতে অলপ মই পানী দিম গৰম পানী দিম বেছি গোটা হৈ গৈছে ঘুগুনি বেছি গোটা হ'লেও খাবলৈ ইমান ভাল নালাগে ইয়াতে মই গৰম পানী দিম মই 1 কাপমান গৰম পানী দি দিম মই ঠিক ইয়াতে মই 1 কাপ গৰম পানী দি দিলোঁ দেখিছেনে এনে আলুখিনিও ভাঙি দিলোঁ ডাঠ হৈ গ'ল এতিয়া এইখিনি ধুনীয়াকৈ মই 10 মিনিটমান আকৌ উতলিব দিম কম ফ্লেমত একদম কম ইয়াত যে দিছোঁ মই চফ আৰু গোটা জিৰা ইয়াৰ মানে গন্ধটো ন ইমানেই ধুনীয়া আহে নহয় ঘুগুনিটো মানে বহুত বেলেগ এটা সোৱাদ মানে গোন্ধ আৰু সোৱাদ
লৈ আহে। আপোনালোকে যদি এনেকৈ চফ আৰু গোটা জিৰা এনেকৈ মানে তেলত দি খোৱা নাই, সঁচাকৈ আপোনালোকে এবাৰ খাই চাব, বহুত ভাল লাগে মানে এনেকৈ। এতিয়া এইখিনি মই 10 মিনিটমান উতলিব দিম, তেতিয়ালৈকে মই ৰুটিটো বনাই লওঁ। ঘুগুনি উতলি আছে দেখিছেনে? অকণমান দেৰি উতলিবলৈ দিম, চাই থাকক। আৰু এইপিনে ৰুটি বনি আছে, ভালেই হৈ আছে ৰুটি, দেখিছেনে? ৰুটি হৈ আছে, বনাই আছোঁ ৰুটিটো ধুনীয়াকৈ ফুলিছে। ঘুগুনি হৈ গ'ল আমাৰ, দেখিছেনে? এয়া কি এনেকুৱা হৈছে। এতিয়া ইয়াতে দিম মই কেঁচা পিঁয়াজ, মিহি মিহিকৈ কাটি লোৱা কেঁচা পিঁয়াজ দিছোঁ। তাতে দিছোঁ মই জলকীয়া, মিহি মিহিকৈ কাটি লোৱা জলকীয়া দিছোঁ। আৰু এটা বস্তু ইয়াতে দিম মই, সেইটো কি হয় চাই থাককচোন। আপোনাৰ এয়া দেখিছেনে ঘুগুনি কি ধুনীয়া হৈছে, কালাৰো ইমান ধুনীয়া। ইয়াৰ লগতে মই আৰু এটা বস্তু দিম, সেইটো হৈছে কি চাট মছলা। চাট মছলা দি দিছোঁ আধা চামুচ। আপোনালোকে এনেকৈ খাই চাবচোন, চাট মছলা দি পিনে ঘুগুনি খাইছে নাই নাজানো, কিন্তু মই খাওঁ, বিৰাট ভাল লাগে। আৰু ইয়াৰ লগতে দিব লাগিছিলে ধনিয়া পাত। ধনিয়া পাত এতিয়া নাই মোৰ ওচৰত, কেঁচা ধনিয়া, সেইটো কাৰণে একো নাই, ধনিয়া পাত নিদিলেও ইমান চাট মছলা দিছোঁ ন, বেয়া নালাগে। চাট মছলা দি পিনে আপোনালোকে খাইছে নাই নাজানো, কিন্তু খাই চাবচোন, বিৰাটেই ভাল লাগে মানে। এয়া দেখিছেনে? এয়া মোৰ ঘুগুনি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। যদিহে সঁচাকৈ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভাল লাগিলে লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।